নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক কম কেৰালা উপকাৰী গুণৰ বিষয়ে। গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। কেৰালা সাধাৰণতে হেল্ডি ভেজিটেবল বুলি মনা যায়, কাৰণ ইয়াত বহুতো ধৰণৰ ভিটামিন আৰু এণ্টি অক্সিডেণ্ট থাকে। ই বেছিকৈ স্কিনৰ আৰু ডায়েবেটিক্স বেমাৰীসকলৰ কাৰণে খুবেই লাভজনক। লগতে ই চুলি, লিভাৰ আৰু হাৰ্ট ভালে ৰাখে আৰু কেঞ্চাৰ বেমাৰ হোৱাৰ পৰাও আমাক বচায়। সাধাৰণতে 100 গ্ৰাম কেলৰি প্ৰায় 19 কেলৰি, ফাইবাৰ 2.4 মিলিগ্ৰাম আৰু ফেট 1 গ্ৰাম থাকে। তাৰ উপৰিও ইয়াত কেটেচিন, গেলেক্সাইড, ইপিকেটচিন, ক্লৰিজেনিক এচিড, ভিটামিন, মিনাৰেল, আইৰণ, মেগনেছিয়াম, পটাছিয়াম, জিংক আৰু ফলেট থাকে। চাবলৈ গ'লে শৰীৰৰ লাগতিয়াল আটাইখিনি ভিটামিনেই কেৰেলাত থাকে। সেইকাৰণে কেৰেলাক হেল্ডি ভেজিটেবল বুলি মনা হৈছে। বন্ধুসকল, যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।